এসময়ৰ কথা, ভগৱান বুদ্ধই এখন নগৰলৈ গৈছিল। সেই নগৰৰ জনসাধাৰণৰ মনত বুদ্ধদেৱৰ বিৰোধিতা কৰা লোকসকলে এই কথা সুমুৱাই দিছিল যে বুদ্ধদেৱ এজন প্ৰকৃত সন্ন্যাসী নহয়, তেওঁ এজন ভাও ধৰা সন্ন্যাসীহে, আৰু তেওঁ ধৰ্ম নষ্ট কৰি পেলাইছে। সেই ভ্ৰান্ত ধাৰণা মনত লৈয়ে নগৰখনৰ জনসাধাৰণে বুদ্ধদেৱক শত্ৰু জ্ঞান কৰিছিল। বুদ্ধদেৱক দেখা পালেই তেওঁলোকে নানান ধৰণৰ ভাল বেয়া কথা কৈছিল আৰু তেওঁক অপমান কৰিছিল। বুদ্ধদেৱে বিনা বাক্যে সকলো কথা শুনি থাকিছিল। যেতিয়া নগৰখনৰ মানুহবোৰে কৈ ভাগৰি পৰিছিল, তেতিয়া বুদ্ধদেৱে ক'লে, মই আপোনালোকৰ ওচৰত ক্ষমা মাগিছোঁ, কিন্তু যদি আপোনালোকৰ কথা শেষ হৈছে তেতিয়াহ'লে মই যাব পাৰোঁনে? বুদ্ধদেৱৰ এই কথা শুনি মানুহবোৰ আচৰিত হ'ল আৰু তাতেই থকা মানুহ এজনে ক'লে, আৰে ভাই, আমিতো তোমাৰ গুণগান গোৱা নাই, আমিতো তোমাক গালিহে দিছোঁ, তোমাৰ এইবোৰ কথা একো প্ৰভাৱ পৰা নাই নেকি? বুদ্ধদেৱে ক'লে, আপোনালোকে মোক যিমানেই গালি নিদিয়ে কিয়, সেয়া মই কেতিয়াও নলওঁ। আপোনালোকৰ গালিৰ প্ৰভাৱ মোৰ ওপৰত কেতিয়াও নপৰে, যেতিয়ালৈকে মই স্বীকাৰ নকৰোঁ। আৰু পুনৰ বুদ্ধদেৱে ক'লে, মই যেতিয়া গালিবোৰ গ্ৰহণেই নকৰোঁ, তেতিয়াহ'লে এই গালিবোৰ ক'ত যাব? নিশ্চয় আপোনালোকৰেই কাষত যাব। গতিকে বন্ধুগণ, বুদ্ধদেৱৰ এই সৰু প্ৰসংগই আমাৰ জীৱনত এটা নতুন পৰিৱৰ্তন আনিব। কাৰণ বহুতো মানুহে নিজৰ দুখৰ কথাবোৰ আনক গণ্য কৰে, যিটো ভাল কাম নে বেয়া কাম তেওঁ নাভাবে আৰু আনৰ ওপৰত গোটেইবোৰ কথা ভাৰ কৰি দিয়ে। গতিকে আমি কি ঋণাত্মক সেইটো আমি ভাবি চাব লাগিব আৰু আমি নিজে ভাল নে বেয়া আমি স্বীকাৰ কৰিব লাগিব। সেয়ে আমাৰ জীৱনৰ পৰা সকলো বেয়া স্বভাৱ, বেয়া কথাবোৰ, বেয়া সমস্যা আঁতৰি যাব।